কেনেকা হল এক্সাম? एग्जाम केना हल? क्या बोला? यही नहीं, अभी और सुनिए। सो हेलो गाइस, वेलकम टू माय यूट्यूब चैनल राहुल दास। आशा करूँ সকলো ভালে আছে। আৰু আজি যেহেতু মেট্ৰিক পৰীক্ষা আৰু মোৰ ভাগৰ ভিডিঅ' যোন মানে ল'ৰা বা ছোৱালীয়ে চাই আছে যোনে মেট্ৰিক দিব, তো ভালকৈ পৰীক্ষা শিক্ষা দিবা আৰু তো মানে আৰু আমাৰো মানে ভাইটি কেইটামান মানে মেট্ৰিক এবাৰ দিব মানে দিছে, তো তালৈ যাওঁ। কমলেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয়, যিহেতু এইখনৰ পৰা ময়ো মানে মেট্ৰিক দিছিলোঁ আৰু এতিয়া সোমাম আৰু বেলেগ কেতিয়াবা কোনোবা দিন আহিলে মানে। তো এতিয়া যাওঁ, সিহঁতৰ এক্সাম কেনেকুৱা হ'লগৈ চাওঁ আৰু আপোনালোকেও চাই থাকক। মানে যিহেতু এতিয়া আমি গৈ আছোঁ, মই আৰু গোপাল, কেনেকুৱা হ'ব কি নহয় মানে চব সিহঁতক এতিয়া সুধিম গৈ পিনি। তো এতিয়া ব'লক তালৈ একেবেলি গৈ পিনি দেখাই আছোঁ। এতিয়া মেট্ৰিক এনে কেনেকুৱা হ'ব তোৰ হিচাপত? A few moments later. তো এতিয়া যিহেতু আহি পালোঁ আৰু মানুহ চক কিমান ভিৰ হৈ আছে। থানুৰাম গগৈ শুৱনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু মই ইয়াতে মানে কমলেশ্বৰী স্কুলৰ পৰা ইয়াত ময়ো মেট্ৰিক দিছিলোঁ আৰু বহুত এটা ভাল লাগিছিলে মানে বহুত বেছি। সকলোৰে মাক দেউতাক আহিছে যিহেতু পৰীক্ষা কেনেকুৱা হ'ল চাবলৈ। কেনেকুৱা হ'ল? মজা। হা মজা মজা। লিখিল নে? কিমান লিখিল? 70 মান কৰিছোঁ। शाबाश बेटा। 70 মান। এক্সাম কেনেকুৱা হ'ল? क्या बोला? ক কেনেকুৱা হ'ল? হা खत्म। কেনেকুৱা হ'ল? মজা। হা মজা। কি হেৰি কিমান লিখিলি? 70 মান কৰিছোঁ। शाबाश बेटा। 70 মান। কেনেকুৱা হ'ল? যিমান আছিন দিয়া আছিলে সব কিমান লিখিলি? কিমান? হা क्या बोला? 60 মান। মজা। হ'ব দে, পাছ হ'লেই হয় আৰু হয়নে? কেনেকুৱা হ'ল এক্সাম? এক্সাম কেনেকুৱা হ'ল? মোৰ হেৰি 100 মান কৰিলোঁ। यही नहीं, अभी और सुनिए। 150 মান ফালি দিছ মানে। তাৰটো পাই যাব। লেটাৰ পাবি। शाबाश बेटा। মজা। গাৰ্লফ্ৰেণ্ডৰ এইবিলাক চকৰ এৰি দে এতিয়া। কেনেকুৱা হ'ল? कभी कभी लगता है कि पुनीत भगवान है। কেঁচা হ'ল কেনেকুৱা? কিবা ডাইলগ এই ৰেপ সং না মাইলে কেনেকুৱা হ'ল কেনেকুৱা? পৰীক্ষা মানে ক'বলৈ গ'লে ভালে আছে আৰু কিমান লিখিলি? কিমান লিখিলোঁ মানে 75 মান লিখিছোঁ, বেলেগ লিখা নাই আৰু 75 ভাল হ'ব লাগে আৰু হ'ব লাগে আৰু তোৰ বেয়া হ'ল লাগে এনেকুৱা। আলু পাম। মেইন মালিক সুশীল চায়ানী, কেনেকুৱা হ'ল পৰীক্ষা তোমাৰ? পৰীক্ষা মোৰ ভালেই হৈছে আৰু কি ক'ম। কি কিমান লিখিলি? কিমান? 75 আৰু 65। 75 और 65 ভাল হ'ব নে? ভাল হ'ব, লেটাৰ নধৰোঁ। तुमसे ना हो पाएगा। সিহঁতৰ যিহেতু চবৰে পৰীক্ষা ভাল হ'ল বুলিয়ে কৈছে, আৰু ভাল হ'ল নে নাই গম নাপাওঁ। তো একেবাৰে ৰিজাল্টতে গম পোৱা যাব কেনেকুৱা হ'ল এটা পৰীক্ষা। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে চবে কমেণ্ট এটা কৰি জনাব। তো আজিলৈ বাই বাই, লগ পাম নেক্সট এটা ভিডিঅ'ত।